আৰু মই চিধাকে কওঁ যে কোনোবা এটা বনচু বুলি এই গ্ৰুপটোক बर' জাতিয়ে কেতিয়াও ঠিকা দি থোৱা নাই। दाखालिसो एसामिस हांखोखौ बनसुआ जायगा जायगा खोमोरनायखौ लानानै खोमोरनाङामोन होननानै इउपिपिएलनि बारग' सोद्रोमा राकेश ब्रह्म सारा निन्दा होदों नामा? फुल खौरांनि गेजेरजों नोंथांमोना मिथिनो मोनगोन आरो नोंथांमोना कमेन्टबो होलायनो हागोन नोंथांनि मतामत आरो साननाय मोन्दांथियाव मा। এইকেইদিন আসাম এছেম্বলিৰ বড়ো লেংগুৱেজক লৈ পেলাই আৰু মনচু বুলি কোনোবা এটা গ্ৰুপ এটা ৰাজনৈতিক দলক বিশেষ কৰি এটা ৰাজনৈতিক দলক সহায় কৰাৰ নামত বনোৱা আমি যিমানটো জানো। আৰু এই গ্ৰুপটোৱে আজি পুৰা অসমতে যেনেকুৱা এটা বিশৃংখলা এটা জাতিটোক পৰিচয় দিছে, এইটো নিন্দনীয় এটা কাম। আৰু মই চিধাকে কওঁ যে কোনোবা এটা বনচু বুলি এই গ্ৰুপটোক বৰ' জাতিয়ে কেতিয়াও ঠিকা দি থোৱা নাই, এইটো কিন্তু চিধা কথা। আৰু জাতিয়ে জাতিটোৰ লগত সংঘাত, এই বড়োলেণ্ড শব্দটো লৈ পেলাই ইমোচনেলি ব্লেকমেইল কৰি আৰু এই শব্দৰ অৰ্থত কিমান মানুহ নিশেষ হৈ গ'ল, 5, 6, 7 হাজাৰ বলিদান দিব লগা হ'ল, ত্যাগ দিব লগা হ'ল। 30-40 বছৰ এই সমাজখনে এই অঞ্চলখনে পিছুৱাই থাকিল। আৰু যেনেকা ইমান সহজৰ জীৱাত মানে এই শব্দটো আনি পেলাই মানুহক ব্লেকমেইল কৰিব চেষ্টা কৰি আছে, এইটোৰ পৰা যাতে অলপ হ'লেও কথা কওঁতে আৰু কাম কৰোঁতে অলপ হ'লেও সাৱধানটো থাকে। কাৰণ এনেধৰণৰ এক্টিভিটি দি কাৰ কিমান লাভৱান হ'ব এই কথা বাৰ্তাবিলাক বড়ো সমাজো এতিয়া ভালকে জানে। তো অসমবাসী ৰাইজক মই আহ্বান কৰিছোঁ, এই অসমীয়া লেংগুৱেজটো মুচি দিয়াত সমগ্ৰ বড়ো সমাজৰ তাত হৈবৰ কাৰোৱে নাই। এইটো লৈ পেলাই যাতে আৰু কথা আৰু আগ নাবাঢ়ে, আমি শান্তিকে বাস কৰিব লাগিব। এই আমি প্ৰথমতে অসমীয়া, তাৰপিছত আমি বড়ো, আমি কাৰ্বি, আমি গাৰো, আমি ডিমা, ধন্যবাদ।